আছে এখন গাড়ীহে ৰকেট নহয় নহয় ছাৰ আজি কাম ফেয়াৰ ক'ত কৰিব তিনিজনত বোলে মানুহ অলপ আছে সিহঁতকে আজি ভগাব লাগে ব্ৰেক মাৰ গুটাব কোনগে আয়ো বন্ধু মইলো আয়ো না মইলো ও শেষ মুদে চাকৰি যাব তুক কৈছিলে মই ব্ৰেক মাৰিবলে ছাৰ এবাৰ ক'ব লাহে যাবলৈ এবাৰ ক'ব স্পীড যাবলৈ ছাৰ মই মানুহে এতিয়া হ'ব বাদ দে সোনকালে বৈ নবা ছাৰ আমাৰ চাকৰি খাব আমি আমি অসম দেশৰ মাটিতে খেতি কৰিব লাগে জলদি হাত চলা ৰে পুলিচ আইছে কি কাও এলে পুলিস গিলা কেনে আইছে ভাগরে ভাগ জলদি করে বাবা পুলিস গিলা आ गया कहां दे आसी कोना बेसी कोदे ऐसे बांधी है गायखनी अरे बाबा जल्दी करो पुलिस आ गया जल्दी करो ए दिए जल्दी करो पुलिस आ गया जल्दी करो ए दिए जल्दी करो जल्दी करो पुलिस आ गया पुलिस खाने बुलाइसे हे ऊपर वाला बसाबी हमार ए ऊपर वाला आमाका आमार माटी আজি বসাবি আৰু আমাকো বসাবি আৰু বল মেথা মুন্না ওড়া দিবি আর বল চল তো হদিয়া কি করে আছো স্যার দেখা না আমি আর মাটি রই আছে কাক দম দিছ দম দেখা না নি মকু কি পা নাই পুলিশৰ গাড়ীত আহিছ যে পুলিশেই হবি স্যারক ঠাট্টা কৰিছ স্যাৰৰ খং উঠিবলে হলে হিলাই দিব কিন্তু ওলা আমারে মাটি আছে আৰু আমাকে যে উৎপাদন কৰিছ তহতি এখানে পলাই যাচ্ছে কি কবি রে কাকা এই পুলিশ গিলা আমাকে দেখবো আইছে ফটকে মানা না কর দিও নুগুনেই আমার কথা এতে শুনিব তুই লেখা এটা দি দিবি দরখাস্ত এটা এই আমাকে কে লেখা দিছ আমারে মাটি আছে আমার বাচ্চা আমি কামতো লাগিব তহতি নেকে কল কৰি আইছ আমার তো সরকার অর্ডার আছে তহতি আজি ইয়াৰ পৰা যাব লাগিব কত যাব আমি আমারে মাটি হয় আমারে তুগাটা তুগাটা কি খবর আমি হেইব না জানো আমার সরকার অর্ডার আছে তহতি যাবই লাগিব কই যাম আমি আমারে মাটি হয় না যাব কেলা না এই যাবি না যাও তো যাব না আপনি আমাক খেদিব নোৱাৰিলে দিলে আমি আপোনাৰ লগত যামগে তাৰ লগত যাবি বেছি নকবি গুলিয়াই দিম আমি কিন্তু মাটি আনি নিদো তুই বেছি কৰি আছে এৰেষ্ট কৰ कैमरा लिया कैमरा नमस्कार बंधुসকল এফালে কৰ নমস্কাৰ বন্ধুসকল মই ৰিপৰ্টাৰ কি কেমেৰামেন বটলৰ হতে সমুহত আপোনালোকক দেখাবলৈ বিচাৰিছো এক বিগ ব্ৰেকিং নিউজ এইফালে মিলিছে কাজিয়া লাগিব হৈছে মই এইফালে ৰিপৰ্টিং কৰিবলৈ হৈছে আপুনি কিবা কব নেকি নমস্কাৰ বন্ধু বান্ধৱীসকল মই ৰিপৰ্টাৰ কি কেমেৰামেন বটলৰ হতে আপোনালোকক স্বাগতম জনাইছো ইয়ো নিউজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো হিংগিজনৰ মাটিত মিয়া আৰু পুলিচৰ কাজিয়া চলি আছে এইফালে দেখিবলৈ পাইছে কাজিয়া হৈ আছে হিংগিজনৰ মাটিৰ কাৰণে কাজিয়া হৈছে চৰকাৰৰ ওপৰত দেখ আপোনালোকক দেখাইছো গোটেই কাজিয়াখন আমাৰ কেমেৰামেন বটল আহি যোৱা দুজন মানৰ পৰা কি হৈছে আপোনাৰ কাজিয়া হৈছে আপোনাৰ পিটন খাইছে যে আপুনি পুলিচ প্ৰশাসন মিয়াখিনিক খেদিব পৰা নাই আপোনালোকে পিটন খাইছে বন্ধুসকল দেখিবলৈ পাইছে মোৰ চেণ্ডেল ছিগি যায় দেখাই আছো মোৰ নিউজ চেনেল আপোনালোকে চাই থাকক মই মাৰ খাই গৈছো এইফালে মোক মাৰিছে মিয়া বন্ধুসকল মই বেয়া নহ'ব পাই আছো আপোনালোকে চাই থাকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই ৰিপৰ্টিং দিছোঁ এইফালে মিয়া
এয়া মোক মাৰিছে শিঙিজানৰ গেজিং মাটিত আছো এতিয়া বৰ্তমান এতিয়া মিয়া আৰু পুলিচৰ একো যুদ্ধ একো হাম কথা নাই এইফালে যুদ্ধ লাগিছে পুলিচ প্ৰশাসনে একো কৰিব পৰা নাই বৰ্তমান চৰকাৰক এতিয়া দাবী জনাইছে পুলিচ প্ৰশাসনে যে আৰু অলপ সৈনিক দৰকাৰ হৈছে এইফালে কাজিয়া লাগি আছে আপোনালোকে চাব পাৰে পৰা নাই বৰ্তমানলৈকে পুলিচ প্ৰশাসনক আৰু অলপ শক্তিৰ জৰুৰত মানে কি হ'ল নাই যাব লাগিব ছাৰৰ ওচৰলৈ ইণ্টাৰভিউ ল'বলৈ কেমেৰামেন বটল আহি যোৱা আমিও এইখিনি থাকিলে ফচি মৰিব লাগিব কাটন যাব লাগিব ইয়াৰ লগত আমিও পলাব লাগে জলদি